আহিলে আহি ক'লে কিবা এনেকে শুনিছোঁ কথাটো কিমান দূৰ সঁচা Welcome. Hello, Nahor. Thank you. বহুত ভাল তোমাৰ কোৱা আছো হা 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 মানে যিটো আমাৰ ইংৰাজীত কোৱা যায় ইয়া মনত হা 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 মানে পিছত মোক এইটোৱে জানো বুজি মুণ্ড মানে বুজি পাইছা মানে হা তই কবিলে মনত নাই না মই অসমীয়া ইয়াতে বৌ ন বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ আপোনাক এতিয়া আপুনি বুলি ক'ম নে তুমি বুলি ক'ম নে কি বুলি ক'ম প্ৰথমতে তুমি বাইদেউ বুলি সম্বোধন কৰি মোক মানে ইনচাল্ট এটা কৰিলা আপুনিলৈকে আমি গৈ পোৱা নাই তইলৈকে আজি নকৰাই ভাল তো মোৰ মতে আজি তুমিয়ে ঠিক আছে তুমিয়ে ঠিক আছে এই বলছুত যে তুমি কৰিছা বলছুতৰ ক্ষেত্ৰত ড্ৰেছ আপ নিজে কিনা নে নাহৰ ইয়াত যদি ইমান প্ৰডাকশ্যন ভালে হ'লে হয় বল আৰ্টিষ্ট হিচাপে আৰু বহুত ওপৰত উঠিব পাৰিলো হয় বাট গোটেইবিলাক নাথাকে স্পনচৰ তেওঁলোকৰ একমডেশ্যনবিলাক থাকে আৰু তাৰপাছত বাকী শ্বুটৰ যিমানখিনি তেওঁলোকে যি হিচাপে আমি কণ্ট্ৰেক্ট কৰোঁ তেওঁলোকে সেই হিচাপে দিয়ে আৰু সেই যিটো এমাউণ্টটো দিয়ে তাতে মোৰ ড্ৰেছবিলাক ইনক্লুড হৈছে মই নিজে ড্ৰেছ আপবিলাক কিনো আৰু এটা বাজেট বনাই লোৱা যায় তো তাৰপিছতে ড্ৰেছ প্ৰভাইড কৰা হোৱা নাই এতিয়ালৈকে মই পোৱা নাই তেনেকুৱা এটা শ্বুট হোৱাৰ কথা আছিলে বাট কেঞ্চেল গ'ল তেওঁলোকে ড্ৰেছ প্ৰভাইড কৰিম বুলি আছিলে বাট আনফৰ্চুনেটলি চাম চাৰ্কামষ্টেঞ্চেছ হেপেন এণ্ড দেন আমি সেই শ্বুটটো কৰিব নোৱাৰিলোঁ বাট তেওঁলোকে প্ৰভাইড কৰিম বুলি কৈছিলে আৰু তেওঁলোক পাৰ্টিটো বাহিৰৰ আছিলে তো আমাৰ ইয়াৰে পাৰ্টিয়ে এতিয়ালৈকে তেনেকৈ ড্ৰেছ আপ প্ৰভাইড নকৰে তেওঁলোকে খালি লাইটৰ কালাৰ এণ্ড দেন মেকআপৰ ওপৰত তেওঁলোকৰ কনচেপ্টৰ ওপৰত কাপোৰবিলাক কৈ যে এনেকুৱা কাপোৰ আপোনাৰ যদি আছে এইটো কনচেপ্টত আমি তেনেকৈ কৰিম শ্বুটটো তো তেনেকুৱা কথাবিলাক থাকে আৰু এতিয়ালৈকে দিয়া হোৱা নাই আৰু হয়তো আগলৈকে এইবোৰ বস্তু চেঞ্জ আহিব ভাৰ্চলি যেতিয়া যাব ডেফিনেটলি হ'ব ফটোশ্বুট যে কৰা হয় সাধাৰণতে কিহৰ ওপৰত বেছ কৰি কৰা হয় আৰু কেনেকুৱা ধৰণৰ ফটোশ্বুটবিলাক কৰা হৈছে বেছটো চোৱা তই প্ৰথমতে bold and you own it something like that মানে তোমাৰ এক্সাম্পল এটা দিছোঁ আৰু এজ এ ধৰি লোৱা you own this you own your skin color you own your আমাৰ ষ্ট্ৰেছ মাৰ্ক থাকে you own it সেইখিনি তুমি কিমান বিউটিফাই কৰিব পাৰা আমি বিউটি বুলি ভাবিলে কি ভাবোঁ গাত এটা স্পট নাই ষ্ট্ৰেছ মাৰ্ক নাই শ্বেগি নহয় বুজি পাইছাই নহয় আমি ভাবোঁ কি যে ছোৱালী মানুহৰ বডি পাৰ্টছবিলাক চব টাইটে থাকে ঢিলা হৈ নাযায় এজ হিচাপে বা আমাৰ এনেকুৱা কনচেপ্টবিলাক থাকে বাট আমাৰ বলছুটত কি থাকে ইউ ওন ইট ইভেন ইফ ইয়ৰ ফিজিক্স ইটছ আ শ্বেগি বা ষ্ট্ৰেছ মাৰ্ক আছে বা তোমাৰ যদি স্পট আছে তোমাৰ য'তেই নহওক তোমাৰ ঠাইজতো স্পট থাকিব পাৰে সৰুতে এক্সিডেণ্টেল বা কিবা সেই স্পটটো তুমি ওন কৰা কি নকৰা সেইটোকে তোমাৰ বল বুলি কোৱা হয় নট অনলি শ্বয়িং ইয়ৰ চামথিং ইউ হেভ নো আই এম প্লাছ চাইজ মই শকত হৈ ছোৱালীজনী মোৰ কাৰ্ভছ আছে বেয়া ভালে চব আছে সেইখিনি মই অন কৰোঁ কি নকৰোঁ এই বলছুটৰ কনচেপ্টটো তেনেকুৱা বলছুট বুলি কোৱা লগে লগে আমাৰ মাইণ্ডছেটটো বেলেগ হৈ যায় আমাৰ মাইণ্ডটো তেনেকেই সেইটো বিষয়ে মানে অলপমান তোমাৰ পৰা জানিব বিচাৰে এক্সপ্লেইন কৰা আৰু সেই বস্তুটো মই তোমাক আগতেও কৈছোঁ এইবোৰ বস্তু ন এদিনতে চেঞ্জ হোৱা বস্তু নহয় লাহে লাহে টাইম লাগিব আজি মই আছিলোঁ মোৰ আগতেও বেলেগ আছে এছলি গ্ৰাহামক আমি চিনি পাওঁ এছলি গ্ৰাহাম শ্বি ইজ আ প্লাছ চাইজ ব'ল্ড আৰ্টিষ্ট তাৰপাছত আৰু বহুত তেনেকুৱা আছে হয়নে তেওঁলোকে এই বস্তুটো শ্ব'কেছ কৰা নাই কি যে লাইক মই আই এম হোৱাইট আই হেভ দিছ অৰ ডেট চ' আই কেন শ্ব' ইট ন' তুমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছা তোমাৰ বডি তোমাৰ স্কিনক তুমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছা সেই বস্তুটো মেটাৰ কৰে আৰু তাতে সেই বস্তুটোক জাষ্টিফাই কৰিবৰ কাৰণে আমি বল এটা নাম দি দিছোঁ সেই বস্তুটো বলটো তুমি কেনেকৈ আগুৱাই লৈ যাবা আৰু তোমাৰ অডিয়েন্সে কেনেকৈ তোমাক পুছ কৰিব হয়নে মই দেখাইছোঁ মোৰ অডিয়েন্সে মোৰ এই বস্তুটো ভাল পাইছে নে বেয়া পাইছে সেইটো
ফাৰ্ষ্ট কথা যদি বহুত বেছি বেয়া পাইছে ময়ো তেনেকৈ বহুত ফটোজ তোমাৰ টাৰ্ণ মানে মই তোমাৰ হেৰি কৰি দিওঁ হা মোৰ ফিডৰ পৰা গুচাই দিওঁ কাৰণ মোৰো ভাল নালাগে ন কিছুমান বস্তুত বেছি বেয়া কমেণ্ট থাকে তো যেতিয়া সেই একচেপ্টেঞ্চটো মই গম পাওঁ যে অকণমান কৰিব তেতিয়া মানে ময়ো দিওঁ কিছুমান বস্তু মোৰো অলপমান সাহস লগা হৈ যায় সেই পুষ্টটো ন আমি আমাৰ অডিয়েঞ্চৰ পৰা পাওঁ যদি অডিয়েঞ্চে যদি একচেপ্ট কৰে তেতিয়াহ'লে আমি আগুৱাই যাব পাৰিম যদি অডিয়েঞ্চে একচেপ্ট নকৰে আমিও সেই তেনেকৈ থাকিব লাগিব কিন্তু মই বিশ্বাস কৰোঁ যে বল্ড শ্বুট বা যিয়ে নহওক বল্ড ৱৰ্ক আজি বল্ড শ্বুট বুলি ক'লে ন আমাৰ বল্ড চিনো থাকে ন সেই বস্তুবোৰ একচেপ্ট কৰিব পাৰিব লাগিব কি যে বস্তুটোৱে কি ডিমাণ্ড কৰিছে কি বুজাব বিচাৰিছে স্পেচিফিকেলি সেইটো যদি বুজি পাওঁ তেতিয়াহ'লে আমাৰ অডিয়েঞ্চে যদি বুজি পায় তো আমাৰ কাৰণে বহুত ভাল এটা পুছ অভাৰ হৈ যায় যেতিয়া তেওঁলোকে একচেপ্ট কৰিব তেওঁলোকে আমাক পুছ অভাৰটো দিব আমাৰো কাম কৰি ভাল লাগিব কিন্তু যেতিয়ালৈকে বুজি নাপায় আমিও কম্প্ৰমাইজ কৰিয়ে কৰিব লাগিব কিছুমান টাৰ্ণ অফ কৰিব লাগিব কিছুমান দিব পাৰিব লাগিব তেনেকুৱা কথা আৰু এইটো মানে বুজাবুজি হ'ব লাগিব মোৰ মতে আৰু মই এইটোও নকওঁ যে আমাৰ অডিয়েঞ্চে বুজি নাপায় চবে বুজি পায় বাট তাতেও মানুহ কিছুমান থাকে নিজৰ হেৰি থাকেতো তো সেইবোৰো লাহে লাহে চবে বুজি পাব আৰু একচেপ্ট চবে কৰিব আৰু এইটো ঘৰৰ পৰা প্ৰব্লেম পাইছিলে নাই তোমাক মানে মানা কৰা নাছিল নেকি ফাৰ্ষ্টতে কিন্তু বহুত বেয়াকৈ মাৰ কাণত পৰিছিলগৈ কথাখিনি বাট মোৰ মা মানে তেখেত মানুহজনী ভেৰি চাৰ্টল আৰু মানে বহুত আণ্ডাৰষ্টেণ্ডিং হয় পুতুককৈ কিবা এটা কথা ৰিয়েক্ট নকৰে যেতিয়া শুনিলে মাৰ মোক কওঁতে এসপ্তাহ লাগিল এসপ্তাহৰ পিছত মা মানে গুৱাহাটী আহিছিলে মানে এনেকৈ মানে এনে মোক ভিজিট কৰি থাকে ইয়াতে গুৱাহাটীত আহিলে আহি পেলাই বা এনেকৈ শুনিছোঁ কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা মই নাজানো মই অকণমান কিন্তু নেগেটিভ ৱেত শুনিছোঁ মই ক'লোঁ তুমি কি শুনিছা তাৰ আগতে আকৌ মই প্ৰিপেয়াৰ হৈছিলোঁ মাৰ লগত কথা পাতিব আৰু হোৱাৰ পিছতে দেখাবলৈ ভাল লাগে ন তাৰপিছত মায়ে ক'লে কি যে বেয়া শুনা নাই তুমি কি ক'বা মই ক'লোঁ কি যে চোৱা মই ফাৰ্ষ্ট দেখাইছোঁ আৰু সেয়া মানে সেইখন ফটো চবতছে বেছি ভাইৰেল হৈছিলে আৰু শ্বাৰ্টত দিব বিচাৰি মই সঞ্জীৱ কুমাৰ বড়ো তেখেতে তুলিছিলে তো মই ক'লোঁ এইখন ফটো তোমাৰ কেনেকুৱা লাগিছে পাৰিবা তোমাৰ বা অডিয়েঞ্চে একচেপ্ট কৰে কি নকৰে মই তোমাক দেখাই দিওঁ তাৰপিছত তুমি ডিচাইড কৰা তো একজেক্টলি এইখন ফটোই মই মাক দেখাইছিলোঁ হা তাৰপিছত মায়ে কৈছে কি যে ভাল লাগিছে বাট তুমি বোলে মানুহজনী বোলে হেৰি নিজৰ বডি বোলে কেয়াৰ নকৰা মোৰ মাৰ কমেণ্ট সেইটো আছিলে মোৰ মাৰ কমেণ্ট এইটোত আছিলে কি যে তোমাক বেলেগে কিবা কিবি বেয়া কৈ আছে সেইটো নাই বোলে মায়ে কৈছে তুমি বোলে নিজৰ বডিটো কেয়াৰ নকৰা অকণমান জিম কৰা বডিটো টাইট কৰা সেই কমেণ্টটো পোৱাৰ পিছত মোৰ ইমান ভাল লাগি গৈছে চোৱা মাইতো ডাইৰেক্টলি একচেপ্ট কৰা নাই বাট ইনডাইৰেক্টলি এইটো বুজাইছে যে আই এম দেয়াৰ ফৰ ইউ বাট আই ডোন্ট ৱান্ট টু ডিছকাছ টু মাছ এবাউট ইট তো মই সেইটো বস্তু ভাল লাগিছে ইয়াত নেটৱৰ্ক নাই নেকি বাৰু ওলোৱা নাই ফটোখন এই ৰবা দেখাব পাৰিবা কি নাই এইখনে আৰু এইখন ফাৰ্ষ্ট হেৰি হৈছিলে ভাইৰেল হৈছিলে তো এইটো তুমি দেখাব পাৰা কি নাই বাট এইখন ফটো মই মাক দেখাইছিলোঁ আৰু আৰু আগবাঢ়াৰ পিছত মানে কি ফিউচাৰ নহয় পাষ্ট মানে এনেকুৱা এটা জাৰ্ণি আছিলে তোমাৰ বহুত ষ্ট্ৰাগল থাকে ন এক্টিঙৰ ক্ষেত্ৰত বা তেনেকুৱা এটা লাইফ মানে হেপী হোৱাৰ আগলৈকে বহুত মানে বেয়া বেয়া কাহিনী এটা চবৰে থাকে মানে কষ্ট মানে তেনেকুৱা টাইপৰ তেনেকুৱা আছিলে ফাৰ্ষ্ট কমেণ্ট কৰি বহুত কান্দিছিলোঁ দেই বেয়া লাগিছিলে মই ভাবিছিলোঁ চাম পিপল কল মি পিগ পিগ গমে পাইছা কান্দিছোঁ আৰু মানে এনেকুৱা লাগিছে কি যে বেছিকে এষাৰ কথা কৈ থাকিলে কামটো বেয়া কৰা যেন লাগে ন মোৰো ফিল হৈছিলে মোৰ ফিল কৰিছোঁ কি যে সঁচাকৈ চাগে মই বেয়া কাম কৰি আছোঁ বেছি ইউনিক কৰিব যাই চাগে মই বেয়াতে হাত দিলোঁ নেকি তাৰপাছত বহুত হৈছোঁ ডিমটিভেট সেই ক্ষেত্ৰত মোৰ ভাইটি মোৰ ভণ্টি বহুত ছাপোৰ্ট কৰিছে মোক মোৰ ভাইটি নিজে এটা ক'ব গ'লে সি মানুহজন নিজে তাৰ পাৰ্চনেলিটি পাৰ্চনাটো একদম মানে ব'ল্ড টাইপৰ হি ডাজন্ট কেয়াৰ মানে এনেকুৱা টাইপৰ পাৰ্চনা তাৰ তো সেই বস্তুটো সি কেৰি কৰে তাৰপাছত মই মানে মাজে মাজে ডিমটিভেট হৈ যাওঁ ছোৱালীজনী বাট হি ডাজন্ট কেয়াৰ নাই মই মানে ডিমটিভেট হৈ পেলাই এবাৰতো মানে গোটেই ফটো চটো ডিলিট কৰি পেলাই যা নকৰোঁৱে আৰু সেনেকুৱা টাইপৰ এটা ফিল আহি গৈছিলে বাট ক'লে কি যে
চোৱা তুমি নিজে এইটো বস্তু ষ্টেপ লৈছা এণ্ডলৈকে যদি নোযোৱা সেইটো কিন্তু তোমাৰ কাৰণে বেয়া হ'ব মোৰ ভাইটিয়ে এইটো কথা ক'লে যে তুমি এণ্ডলৈকে যাব পাৰিব লাগিব কৰিছা যেতিয়া ইউ অউন ইট তুমি যদি সেইটো বস্তু অ'নে নকৰা তুমি ষ্টাৰ্টিঙতে তুমি শ্বুটটো কৰিব নালাগিছিলে হয়নে মই ভাবিলোঁ মই কৰিছোঁৱেই যিহেতু মই আপলোড কৰিছোঁৱেই যিহেতু নেগেটিভ পজিটিভটো মানে তোমাৰ কমেণ্ট আহিবই আৰু চবতে থাকে মই ভাবিলোঁ ৱাই শ্বুড নাই অ'ন ইট আকৌ এই কৰিছোঁ কোনোবাই যদি কিবা বেয়া কমেণ্টটো দিছে এতিয়া মই ইগন'ৰ কৰোঁ বিকজ চব লাগি থাকি লাভ নাই মই কিবা এটা বস্তু শ্ব'কেছ কৰি আছোঁ মই সেই বস্তুৰ দ্বাৰা কিবা বুজাব বিচাৰিছোঁ কোনোবাই বুজি পোৱা নাই থেংক ইউ ফৰ দেট কোনোবাই বুজি পাইছে থেংক ইউ ফৰ দেট বেয়াকো আঁকোৱালিব লাগিব ভালকো আঁকোৱালিব লাগিব কিন্তু বেয়াটোক আঁকোৱালি লৈ নিজকে ডাউন কৰাব নালাগে মোৰ মতে আৰু যোনে ডাউন হৈছে তেওঁলোককো কওঁ হ'ব নালাগে তো সেই বস্তুটো হ'ব নালাগে ময়ো হোৱা নাই এতিয়া কিন্তু মানে মই বিচাৰোঁ আৰু কি যে তেনেকুৱা আৰু মোৰ এটা দিন নাহে মানে যে মই যদি এনেকৈ কান্দিবলগীয়া হৈছে বা ইমান বেয়াকৈ ভাবিবলগীয়া হৈছে তেনেকুৱা দিনটো নাহক আৰু এতিয়া মই বহুতখিনি ষ্ট্ৰং বাৰু কিবা এটা হ'লে মই ভাইটিক ফোন কৰি দিওঁ বাবা এনেকুৱা এনেকুৱা হৈ যায় কিন্তু এই যে ফাৰ্ষ্ট ষ্টেজত কাটিব লগা হৈছে এতিয়াতো বহুত ধৰণৰ কমেণ্টছ আহে মানে খঙত কিবা কিবি কৈ দিয়া যায় কেতিয়াবা মেছেজৰ ৰিপ্লাই আৰু বহুত দিবলৈ মন যায় মানে কেতিয়াবা বহুত টাইপো কৰোঁ মানে এই কিবা কিবি কৈ দিওঁ নেকি মানে হু আৰ ইউ তুমি হয় কোন তোমাৰ কোনে অধিকাৰ দিলে কিবা দিলে বাট কথাটো হ'ল কি যে ইট ইজ ইণ্টাৰনেট আইদাৰ তুমি দিয়াৰ পিছত মানুহে কমেণ্ট কৰিবই আৰু এভৰিবডি হেজ দেয়াৰ ৰাইটছ নাও হয়নে নহয় এতিয়া ক'ব কি যে তুমি দিছা ফটোখন তাৰপিছত আমি কি কমেণ্টো কৰিব নোৱাৰিম তেনেকেও কয় ন কথাবিলাক তো মই আৰু ভাবি আকৌ স্কিপ কৰি দিওঁ আৰু মই এলেহুৱা ছোৱালীজনী বেছি টাইপ কৰি থাকিব নোৱাৰোঁ আৰু কিবা যদি কৈছে বেয়াকৈ ক'লে মই ডিলিট মাৰি দিওঁ আৰু সেই মানুহজনকে ব্লক কৰি দিওঁ তুমি আৰু মোৰ লাইফত থাকিব নালাগে তুমি বহুত বেয়াকৈ ক'লা তুমি গুচি যোৱা ব্লক মাৰাই ভাল তো সেয়াই আৰু এই তেনেকেই পিচটো লৈ আছোঁ আৰু বয়ফ্ৰেণ্ড কেইটা তুমি দেখোন কৈছিলা ইণ্টাৰভিউ আগত চাই দিম বুলি চাই দিয়া তুমি নাই বুলি কিনে কৈছিলোঁ নাই সেইটো কাৰণে সুধিছোঁ কেইটা বুলি বৰ্তমান ছিংগল তুমি চাই দিয়া যদি দিয়া বাকী মই এতিয়া ইণ্টাৰনেটত আশা নকৰোঁ আৰু বুজিছা মই অল্ড স্কুল টাইপৰ ছোৱালী হয় মই মানে এই মানে ইণ্টাৰনেটত টেক্সট কৰি ভাল পোৱাটোক মই বিশ্বাস নকৰোঁ চ' নাই আছিল চবৰে থাকে বাট ৰাইট নাও আই এম ছিংগল এণ্ড আই এম হেপী কিন্তু এই যে ইণ্টাৰনেটৰ থ্ৰুৱেদি ফেচবুক ইনষ্টাগ্ৰাম বা টুইটাৰ এইবিলাকৰ পৰা মানে বহুতৰে লাভ ৰিলেশ্যনত সোমায় সেইটো ক্ষেত্ৰত তুমি কি বুলিবা যাৰ ভাল ৰিলেশ্যনশ্বিপ চলি আছে ডেফিনেটলি ইট ইজ গুড ফৰ দেম কংগ্ৰেচুলেশ্যন টু দেম বাট এইবোৰত মানে মই কিবা ফিচি পাওঁ অকণমান মানে যিটো চোৱা আমি পাৰ্চনেলি যিবিলাক মানুহ লগ পাওঁ সেই মানুহজন কেতিয়াবা চেঞ্জ হৈ যায় ৰাইট সেই মানুহজনকে ধৰিবলৈ টান হৈ পৰে ইণ্টাৰনেটত লগ পোৱা মানুহ দুদিন এমাহত কি গম পাওঁ ইটছ নট বেড ফৰ আদাৰ পিপল এইটো মোৰ ধাৰণা ঠিক আছে এইটো মোৰ ধাৰণা কমপ্লিটলি কি যে সেই মানুহজনক মই লগ নোপোৱাকৈ কেনেকৈ একচেপ্ট কৰোঁ তেখেতক মই জানিব লাগিব তেওঁৰ ভাল পোৱা বেয়া পোৱা সেইটোতো ডিছকাছ হৈ যায় আজিকালি হয়নে টেক্সটত কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কি যে সেই মানুহজনৰ এই এটা চিটুৱেশ্যনত কি ৰিয়েকশ্যন হ'ব ছাপ'জিবলি আজি মই ট্ৰাফিকত ফচি আছোঁ ঠিক আছে মই ৰেপিড' বুক কৰিছোঁ উবাৰ বুক কৰিছোঁ জানাই উবাৰ ৰেপিডৰ আজিকালি নাটক আহিব নোখোজে 20 টকা বেছিকৈ দিয়ক 30 টকা বেছিকৈ দিয়ক সেই চিটুৱেশ্যনত যদি মই কোনোবা এজন মানুহৰ লগত যদি ফিজিকেলি ভালকৈ কথা পাতি আছোঁ তেখেতৰ ৰেছপনচিবিলিটিজ মোৰ ক্ষেত্ৰত কি হ'ব বিকজ আমাৰ ছোৱালীৰ কাৰণে বহুত ডাঙৰ বস্তু একো নালাগে আমাৰ কাৰণে চিম্পলিচিটি ইজ দ্য লাইক বেষ্ট তেনেকুৱা ল'ৰা এটাৰ লগত মই থাকিম নে কোনোবা কৈছে ফাৰ্ষ্ট অফ অল ইউ কাম ডাউন হেভ চাম ৱাটাৰ তাৰপিছত কি হ'ল ক'ত আছা কি আছে তাত একো নাই তুমি কি কৰা তোমাৰ কাৰণে কেব বুক কৰি দিওঁ নে তুমি তেনেকৈ আহিবা ঠিক তেনেকুৱা ধৰণৰ চলিউশ্যন কৰা মানুহ এটাক মই ভাবিম কি যে হি কেন হেণ্ডেল মি চ' তেনেকুৱা এজন মানুহ পালে ভাল আৰু এই যে তুমি মেকআপৰ এটা কৰিছা তাত মানে তুমি পাৰ এটা হেৰি হিচাপে বেষ্ট হিচাপে পইচা লোৱা নে
পাৰ এডমিশ্যন হিচাপে ৰেজিষ্ট্ৰেশ্যন আচ্ছা মানে আমাৰ কোৰ্চ হিচাপে আমাৰ 3 মান্থৰ কোৰ্চ থাকে তাৰপাছত তাতে হেয়াৰ মেকআপ বোথ থাকে তাৰপাছত আমি ফাৰ্ষ্টলি কিন্তু আমি মেকআপটোত বেছি গুৰুত্ব দিওঁ ঠিক আছে হেয়াৰটো পিছত আহে তো হেয়াৰ আৰু মেকআপ মিলাই কিনে কোৰ্চটোত যিটো মানে তোমাৰ হেৰি হয় ফিজটো বেলেগ হৈ যায় সেইটো অকণমান হাই হৈ যায় আৰু যিটো অনলি মেকআপৰ হয় সেইটো ফিজটো বেলেগ হৈ যায় তো তাত 3 মাহৰ কোৰ্চ হয় 3 মাহ আমি ষ্টুডেণ্টক এভৰিথিং শিকাই দিওঁ মানে তোমাৰ যিখিনি থাকে আৰু তাৰপাছত আৰু সৰু সুৰা টিপছবিলাকো দিয়া যায় মানে মোৰ মতে ভাবোঁ যে মেকআপত সৰু সুৰা টিপছ আৰ ভেৰি ইম্পৰ্টেণ্ট মোৰ দেন মানে মেকআপ এই টিপছবিলাকে তাৰমানে লুকছটো মানে ইনহেঞ্চ কৰে তো সেইবোৰ মানে শিকোৱা যায় আৰু তেনেকুৱা সেই হিচাপে ফিজবিলাক আছে কিন্তু এনেকুৱাতো বহুত ক্লাইণ্ট পোৱা যাব যে পইচা পাতি নাই কিন্তু ইণ্টাৰেষ্ট বহুত মেকআপ শিকাৰ কাৰণে ইণ্টাৰেষ্ট হয় কিন্তু তুমি কিবা ভাবিছা নেকি আছে জানানে তেনেকুৱা ষ্টুডেণ্ট আহে আমাৰ ইনষ্টিটিউটৰ তেনেকুৱা কোনো এজেণ্ডা নাই যে পইচা দিহে শিকাব লাগিব ঠিক আছে আমাৰ কি থাকে আমাৰ কোৰ্চত যদি কাৰোবাৰ ইণ্টাৰেষ্ট থাকে আমি মানে সেই বস্তুটো আমি কেনেকৈ লওঁ জানানে বেলেগে হৈছেগৈ যে তোমাৰ এডমিশ্যন লোৱাৰ লগে লগে ফিজটো যিমান হয় 50% দিয়া 60% দিয়া আমাৰ তেনেকুৱা নহয় আমাৰ হৈছে যদি দিব নোৱাৰা ঠিক আছে আমাৰো নিজৰ এটা খৰচা থাকে আমি কম মাহৰ কোৰ্চ এটা দি দিওঁ ছাপ'জিটলি ধৰি লোৱা 1 month 15 days কোৰ্চ এটা আৰু তাতে যিমান পইচা হয় ফিজটো হয় সেই ফিজটোতো তুমি বহুত কমে থাকে আৰু সেই ফিজটো তুমি একেলগে দিব নালাগে তুমি যেতিয়াই পাৰা লগালে কোৰ্চটো খতম হোৱাৰ পিছতো দি দিয়া কোৰ্চটো চলি থাকোঁতেও তুমি দিয়া তুমি যেতিয়া দিব পাৰা আমি কেতিয়াও কিন্তু পইচাবিলাক প্ৰেছাৰাইজ কৰা নাই আৰু মানে মোৰ মা আৰু মই ৰান কৰি আছোঁতো তো আমি সেই পইচাটোলৈকে আমাৰ মানে সেইটো নাই আৰু খালি শিক্ষাটো শিকিব লাগে আৰু আমাৰো ইনষ্টিটিউটৰ নাম হ'ব লাগে সেইটোৱে কথা আৰু এতিয়া ইনষ্টিটিউট বুলি ক'লে মানুহে নাজানিব ভালকে তুমি ইনট্ৰডিউচটো কৰাই দিয়া তো গুৰেশ্বৰ বাছষ্টেণ্ড শৰণীয়া কমপ্লেক্সত আমাৰ ইনষ্টিটিউটখন আছে সেইখন হৈছে B-Star একাডেমি বিউটিচিয়ান প্লাছ মেকআপ ৰান বাই দীপালী শৰণীয়া বড়ো মোৰ মা আৰু মই এজ এ ভিজিট কৰোঁ আৰু মাজে মাজে মেকআপ শিকাবলৈ সেইটোৱে এইখিনিতে মই আৰু এটা সুবিধা লৈ ল'ম কোৱা তুমি যে বড়ো ছোৱালী হয় is to be very honest এনেই মই ট্ৰল খোৱা নাই বড়োৰ নামত ধব্বা বুলি কৈছোৱে স্কুলিং মোৰ চব অসমীয়া মোৰ বড়ো নাহে আমাৰ অসমীয়াই চলে মই বড়ো বুজি পাওঁ টু বি ভেৰি অনেষ্ট বাট মই কোকৰাঝাৰৰ বড়োটো নাজানো ইট ইজ ভেৰি টাফ মানে তেওঁলোক বহুত বেলেগ ধৰণৰকৈ কয় কিন্তু মোৰ সেইফালৰ আমাৰ গুৰেশ্বৰ ওলালগুৰি যিটো বড়ো হয় বুজি পাওঁ বাট ক'বলৈ টান মই মানে ক'ম আৰু হা 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 মানে যিটো আমাৰ ইংৰাজীত কয় যে ইয়া বড়োত হা 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 মানে পিছত মোক এইটোৱে জানো বুজি মুণ্ডু মানে বুজি পাইছা মানে হা তই কপিলে বড়োত নাই মই অসমীয়াই মোৰ সেইটোৱে ৰিপ্লাই হাঁহি উঠা কথা বাট ডেফিনেটলি মই শিকিম বাৰু মই অলপকৈ মই ষ্টাৰ্ট দিছোঁ আৰু শিকিবলৈ বিকজ নিজৰ লেংগুৱেজটো শিকা ইম্পৰ্টেণ্ট মই ষ্টাৰ্ট দিছোঁ লাহে লাহেকৈ শিকি আছোঁ এটা দুটাকৈ I passed BSc তাৰ পাছত কম্পিউটাৰৰ কোৰ্চ কৰিছোঁ বাট তাৰপিছত মই MBA কৰিম বুলি ভাবিছিলোঁ বাট কামৰ সপক্ষে মানে কেৰিয়াৰটো এনেকৈ ইফালে গৈ থাকিল চ' মানে পঢ়া হোৱা নাই বাট MBAত এডমিশ্যন ল'ম বুলি ষ্টিল এইটো হোপটো আছে মেবি আই ডু MBA নতুবা লেংগুৱেজ ষ্টাডি মাষ্টাৰ লেংগুৱেজত আৰু সেইটোৱে কৰিম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে তোমাক অল দ্য বেষ্ট থাকিল সেইটোৰ পৰা কৈ মেলি ফিউচাৰ কি ভাবিছা সেইটো কৈ পেলাই তই কৰিব পাৰ আমি শুনো MBA কৰিম বুলি ভাবিছোঁ আৰু MBA নতুবা মাষ্টাৰ ইন লেংগুৱেজ যদি লেংগুৱেজ কৰিব পাৰোঁ দুটাৰ ভিতৰত এটা আৰু সেইটো কৰিব পাৰিলে মই ভাল লাগিব আৰু তুমি যিটো ভাবিছা তোমাৰ যিটো সুবিধা হয় সেইটো কৰা মানে তোমাৰ যাত্ৰাটো অব্যাহত থাকক আৰু
ইন ফিউচাৰ তুমি কি মানে কেনেকুৱা ধৰণৰ কি কৰিবা বুলি ভাবিছা যিহেতু তুমি মেকআপো কৰা এইফালে বল শ্বুটো কৰা তো তুমি বেছি প্ৰিফাৰেঞ্চ কোনটো দিবা ষ্টিল ক'ব গ'লে এক্টিঙৰ প্ৰতিটো সেই আছে সেইটো সদায় থাকিব এক্টিঙত কিবা কৰিব পৰাটো মানে মোৰ মতে বহুত ডাঙৰ ছাকচেছ বুলি মই ভাবোঁ বাট আমি কেতিয়াও নিজৰ লাইফটোৰ পাৰ্টটো মানে এনেকৈ ক'ব নোৱাৰোঁ যে এই যিটো ভাবিছোঁ সেইটো হ'বই আই কেন ট্ৰাই ভাল হ'লেতো ভালেই ভাল হ'ব টাচ ৱুড তাৰপিছত মেকআপৰটো আছে ইনষ্টিটিউটখন ডাঙৰ কৰিব চাইছোঁ আমাৰ গোৰেশ্বৰ সেইখিনি এৰিয়াত ইমান ডাঙৰ মেকআপৰ তোমাৰ হেৰি ইনষ্টিটিউট নাই একাডেমি নাই আমাৰ একাডেমি হোৱা নাই এতিয়া ইনষ্টিটিউট হিচাপে আছে একাডেমি হ'লে আৰু ডাঙৰ হৈ যাব সেইটোত মই অকণমান ফ'কাছ আছোঁ বাৰু আমাৰ হেৰিখনো ডাঙৰ কৰিম ষ্টুডিঅ'খনো ডাঙৰ কৰিম সেইটোত মোৰ অলপ এইটো বছৰ আছে মাথা তাৰপাছত বাকী মোৰ এক্টিং কেৰিয়াৰতো মই এইখিনিত আছোঁৱে আৰু তাৰপিছত বল শ্বুট বাহিৰত কৰিব যাব মন আছে I want to try in Mumbai, Paris. Definitely পাৰো নোৱাৰো বেলেগ কথা মানে মানুহ সপোন ডাঙৰ দেখিব লাগে যিয়ে নহওক সেইটো আছে ইন ফিউচাৰটোতো ডেফিনেটলি মানে ইন মুম্বাই পেৰিছ somewhere in bowl as a bowl artist definitely এইটো চবতছে ডাঙৰ সপোন আৰু তো তোমাৰ যাত্ৰা সদায় অব্যাহত থাকক ধুনীয়াকৈ মানে আমাৰ অসমৰ গৌৰৱ কৰি আনা আৰু মানুহক সমাজত যিটো মানে অলপমান যে যিটো ভাবি থাকে সেইটো ছ'চাইটিৰ পৰা অকণমান আঁতৰি আহি বা সেই সমাজত মানে মেছেজ যিটো যায় যে আচলতে বল শ্বুট বুলি ক'লে মানে সেই যিটো মিনিঙত আমি লওঁ যে নহয় সেই বস্তুটো বুজি পাওঁ সেইকাৰণে তোমাক কংগ্ৰেচুলেশ্যন এণ্ড ৱেলকাম থেংক ইউ আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যদি আপুনি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু তুমি মোৰ দৰ্শকক কি কৰিবা ছাবস্ক্ৰাইব কৰিব চেনেলটোত তাৰপাছত লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ডেফিনেটলি ফ'ল' কৰিব বিকজ শ্বি ইজ ৱৰ্কিং ছ' হাৰ্ড আই এপ্ৰিচিয়েট দেট থেংক ইউ তোমাক তুমি যে তোমাৰ এই চেনেলটোতো মাতিছা বহুত ভাল লাগিল কিছুমান কথা ডিছকাছ কৰিলোঁ সেইটোত বেছি ভাল লাগিলে তাৰ কাৰণে থেংক ইউ টপিকবিলাক ওলোৱাৰ বাবে থেংক ইউ মাতাৰ বাবে থেংক ইউ এণ্ড অফ থেংক ইউ আকৌ লগ পাম